বাৰিষাৰে বৰষা হোৱা বুকুতে হেল্ল' হেল্ল' কোৱা ক'ত আছা? ডিউটিতে আছোঁ কিয় ডিউটিত আছাতো? আৰে বাবা ডিউটিতে আছোঁ বিশ্বাস কৰা নাই যদি ভিডিঅ' কল কৰি চাই লোৱা ন ভিডিঅ' কল কৰিব নোৱাৰোঁ অ', আমাৰ ইয়াত গোটেই বতাহ ধুমুহা দি আছে, নেটৱৰ্ক ভালকৈ অহা নাই। সঁচাকৈ তুমি ডিউটিত আছাতো? আৰে বাবা ডিউটিতে আছোঁ কিন্তু তুমি কিয় ইমানকৈ সুধি আছা পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ দৰে কৰি আছা যে কি কাৰণে এইটো কোৱা আৰে এনেই সুধিছোঁ, কিবা কথা এটা সুধিলেও তোমাক ইমান জগৰ লাগে নে? একো সুধিবই নোৱাৰোঁ মানে। আজিকালি কিয় সুধিলা, কিয় কৰিছা, ইমান তোমাৰ প্ৰশ্ন যে কি কাৰণে মানে? তোমাক কিবা এটা সুধিলোৱে যেনিবা, ইমান প্ৰব্লেম কিয়? নুসুধোঁ তেনেহ'লে, যোৱা একো আজিৰ পৰা। আৰে মইনো তেনেকৈ কেতিয়া ক'লোঁ কিন্তু কি কাৰণে সুধিছিলা সেইটো কোৱা জাষ্ট তোমাক সুধিছোঁ মই কি কাৰণে সুধিছিলা সেইটো কোৱা একো নাই, এনেই সুধিছিলোঁ। কিবা একো সুধিবই নাপায় নেকি তোমাক? সেইটো কথা নহয় তুমি বিনা কাৰণত একো কথাই নুসুধা কিবাটো ৰহস্য আছে এতিয়া মোক ড্ৰামা বাদ দিয়া আৰু কি কাৰণে সুধিছিলা সেইটো কোৱা চিধা চিধিকৈ মোৰ ইমান সময় নাই এতিয়া ঠিক আছে শুনা, শুনিব বিচাৰিছা যেতিয়া কৈ দিছোঁ তোমাক। ওচৰৰ ঘৰৰ বোৱাৰীজনী বেলেগৰ লগত পলাই গ'ল, সেইটো কাৰণে ফোন কৰিছিলোঁ। হে ভগৱান হৰি হৰি বেলেগৰ কাৰোবাৰ ঘৈণীয়েক কাৰোবাৰ লগত পলাই গ'ল কাৰোবাৰ বোৱাৰী পলাই গ'ল কাৰোবাৰ জীয়েক পলাই গ'ল কিবা গ'ল তাৰমানে প্ৰত্যেকটো কাৰণে তুমি মোক ফোন কৰিবা মানে তাৰমানে কি ক'ব বিচাৰিছা মাথাত যে এই গেলা সোপা যে ভৰাই থৈছা যে দিমাগত সন্দেহ সোপা এই মনত এসোপামান ভৰাই থৈছা গেলা সেইখিনি বাহিৰ কৰা নহ'লে ৰিলেশ্যনশ্বিপটো কোনোবা দিনাখন কিন্তু শেষ হৈ যাবগৈ মনত থবা কি মানে ইমান সন্দেহ কৰা যে তুমি মোৰ ওপৰতো তোমাৰ ইমান বিশ্বাস নাইনে হে আৰে মই তেনেকৈনো কেতিয়া ক'লোনো? মই তোমাক জাষ্ট সুধিছিলোঁহে তুমি ক'ত আছা বুলি। তুমি যে কথাটো বহাই বহাই নি আছা যে ইমান দীঘলীয়া কৰি আছা, ৰাবাৰৰ দৰে টানি আছা, মইতো তোমাক তেতিয়া কেতিয়া ক'লোনো তেনেকৈ? তুমি কোৱা নাই হে তুমি সন্দেহ কৰিবা কাৰোবাক ঘৈণীয়েক পলালে লগে লগে তুমি মোক ফোন কৰি সুধিছা যে মই ক'ত আছোঁ বুলি হে তুমি মোক সন্দেহ কৰিছা আৰু তুমি মোক এতিয়া কৈছা যে মই ৰবৰৰ দৰে টানি আছোঁ হে তুমি মোক সন্দেহ কৰিবা যি মন যায় তাকে ক'বা আৰু মানে মই চুপচাপ শুনি থাকিব লাগে মই তোমাকতো একো কোৱা নাই, মই জাষ্ট তুমি ক'ত আছা বুলিহে সুধিছিলোঁ। সেইটো সোধোতেও তোমাক ইমান জগৰ লাগিল নে? ঠিক আছে শুনা এটা কথা শুনা এনেকৈ সন্দেহ কৰি নাথাকিবা বিশ্বাস বুলি কোৱা বস্তুটো ৰিলেশ্যনশ্বিপত সদায় থাকিব লাগে তোমাক সেই কথাটো বাৰে বাৰে কৈ আছোঁ সন্দেহ নকৰিবা হা মই তেনেকুৱা নহয় মই তোমাকে ভাল পাওঁ আৰু মই এইবোৰ লেটি পেটি কামবিলাক কৰি নাথাকোঁ ৰাতিপুৱা ওলাই আহোঁ ডিউটিত থাকি দিনটো গধূলি ঘৰলৈ যাওঁ গৈ তোমাকে ফোনটো কৰোঁ মই হা তুমি এইবিলাক কথা ভাবিলে মোৰ বেয়া লাগে ন এনেকুৱা কথা ক'লে বেলেগক কাৰোবাক ঘৈণীয়েক পলাইছে কিবা পলাইছে আৰে আমাৰ ৰিলেশ্যনৰ মাজত তুমি কিয় আনিছা ইয়াত হা সেইবিলাক নকৰিবা আকৌ বেয়া কথা ন ঠিক আছে বেয়া কথা বুলি মই গম পাইছোঁ কিন্তু মইতো তোমাক একো ব্লেম দিবলৈ যোৱা নাই, মই জাষ্ট তোমাক কথাটোহে কৈছোঁ। তুমি সেই কথাটোৱে মোক ইমান বেয়া পাব লাগেনে? বেয়া পাবলগীয়া কথা তোমাক যদি মই তেনেকুৱা কৰিলোঁ হ'লে তোমাৰো বেয়া লাগিলেহেঁতেন কিন্তু মই তোমাক বিশ্বাস কৰোঁ সেইটো কাৰণে মই তোমাক তেনেকুৱা কথা কেতিয়াও নকওঁ ঠিক আছে কিন্তু মইতো তোমাক বিশ্বাস নকৰোঁ, জাষ্ট বিশ্বাস নকৰোঁ বুলি কোৱা নাই, জাষ্ট মই অন্ধবিশ্বাসহে নকৰোঁ বুলি কৈছোঁ। মই তোমাক আগতে কৈছোঁ যে মই চকু মুদি কাকো বিশ্বাস নকৰোঁ বুলি। আৰে বাবা চকু মুদি বিশ্বাস কৰিব নালাগে কিন্তু বিশ্বাস বুলি কোৱা বস্তুটো থাকিব লাগে ন হা সেইখনো যদি নাথাকে ৰিলেশ্যনশ্বিপটোত তেনেহ'লে তুমি কেনেকৈ কণ্টিনিউ কৰিবা কোৱাচোন আজি বিয়া হোৱাই নাই কাইলৈ বিয়াৰ পিছত কি হ'ব আমাৰ ভাবাচোন ৰিলেশ্যন কেইদিন থাকিব কোৱা ঠিক আছে বাৰু চৰি মোৰে ভুল আছিলে মই তোমাৰ ভুল বুলি ক'বলৈ যোৱা নাই কিন্তু এই মানসিকতাবিলাক অকণমান আঁতৰাবা এই বেয়া ঠেক মগজুৰ এইবিলাক নেৰ' মাইণ্ডেড এইবিলাক বস্তু অকণমান দূৰ কৰিবা নহ'লে কিন্তু বেয়া হ'ব পিছলৈ সেইটো কথা কৈছোঁ ঠিক আছে বাৰু চৰি মোৰ মনত পটকৈ আহি গ'ল মই সেইটো কাৰণে মই তোমাক ভিতৰিতো গুজগুজাই থকা নাই ন যিটো মনত আহিলে মই ডাইৰেক্ট তোমাক কৈ দিলোঁ চৰি বেয়া নাপাবা ঠিক আছে বাৰু আজিৰ কাৰণে মাফ কৰি দিলোঁ কিন্তু নেক্সট টাইম এনেকুৱা কাম নকৰিবা বেয়া লাগে ন ময়ো তোমাক তেনেকুৱা নকৰোঁ তুমি মোক তেনেকুৱা নকৰিবা মই নকৰোঁ কাৰণে নকৰিবা তেনেকুৱা নহয় কিন্তু তেনেকুৱাবোৰ কৰিলে বেয়া লাগে ন নকৰিবা তেনেকুৱা প্লিজ ঠিক আছে চৰি হ'ব দিয়া এতিয়া ভালকৈ খাই বৈ অলপ ৰেষ্ট লোৱা ঠিক আছে পিছত মই ফ্ৰী হৈ ডিউটি শেষ হ'লে ফোন কৰিম ঠিক আছে বাৰু হ'ব দিয়া বাই বাই